छठ पूजा पाई नौका किफिल माने लामाव लाहार पाटे मंगो थैया खुंदक नुखुंनि खरकसा चरायना खबै खरकचे लुकुरो सांग्रां सालफुंगो AS10AC5782 मारिनि खुंसा अटो मालखुंनो NL01Q0088 मारिनि खुंसा ट्राक मालखुं थुताई कलां मानिबाय ओंखा लाहार पाटे मं थैनाय खरकचिनि बिसिंगो खरकसा बरंनि तंथाय त्रिपुरा हास्टेने कयला शहर आमसायो पाटे मं सांग्रां सालफुंगो आसाम त्रिपुरा बर्डर बाजारे छरा थानानि बायथाखाल आमसायो सांग्रां सालफुंगो छठ पूजा पाई नौका किफिलमानि लामा आसाम त्रिपुरा बर्डर बाजारे छरा थानानि बायथाखाल आमसायो लाहार पाटे मुंगो गलायै खुंदक नुखुंनि खरकसा चरायना खबै खरकचि लुकुरक थैमानि पाटे मुंगो बरंनि ताखुक बुखुक काबलायमानि खरांगो हा नौका हिलिखा आसाम त्रिपुरा बर्डरनि बाजारे छरा बायथाखाल आमसाय थैनाय खरकचिनि बिसिंगो खरकसा बरंनि तंथाय त्रिपुरा हास्टेनि कयला शहर आमसायो कक्तमाव साइमान जाखा सांग्रां साल आइजुगो आसाम त्रिपुरा बर्डरनि सालगाय चा बागाना लुआजि जागमानि छठ पूजा आबोनि बागै सांग्रां साल हरदिपनि सिमिनो मताय बारंनानि बागै सालगाय चा बागाना कुथुमलायमानि बाजारे छरा बायथाखाल आमसायनि लुकुरक छठ पूजा पाइमानि यागलो सांग्रां साल फुंगो AS10AC5782 मारिनि खुंसा अटो मालखुं बायखे नगो किफिलायमानि बाजारे छरा थानानि मेडाली एन्ड लंगाय आमसानि खुंदक नुखुंनि खरकचि लुकुरक फियाबा बायथाखाल आमसायो सगैखेनो बसकां तिखे फायनाय NL01Q0088 मारिनि खुंसा ट्राक मालखुं बरकनि अटो मालखुंनो थुताई कलांमानि बाय पाटिमुं थायनो चौका खरकसा चराय ते अटो ड्राइवरनो खबै खरकचि लुकुरक पाटिमुंनि कक्तमा मांखेनो आमसायो फाय सकबायखे बाजारे छरा थानानि पुलिस आबोनि यागुलो पोस्टमर्टेमनि बागै साखाम नगर हरका बरकनि मांगथै अराउंड 7:30 माনত আমি ইনফরমেশন পাইছোঁ পাথাৰকান্দি থানা বৈঠাকালত এটা এক্সিডেণ্টত মানে হেড-অন কলিজন হৈছে ট্ৰাক এখনৰ মাজত আৰু অটো এখনৰ মাজত অটোখনত আমি এতিয়ালৈকে মানে ইনফরমেশন পোৱা মতে 10জন মানুহ আছিলে 10জন মানুহৰে ঠাইতে মৃত্যু হৈছে আৰু তেওঁলোকৰ বডিজ এতিয়া ইতিমধ্যে আমি কৰিমগঞ্জ চিভিল হস্পিটেললৈ দি পঠাইছোঁ আৰু তাতে আমি ৰিকুৱেষ্ট কৰিছোঁ যে এজ আৰ্লি এজ পচিবল আমি PM-টো কৰা আৰু গাড়ীখন ট্ৰাকখন যোনখন এক্সিডেণ্ট কৰিছিলে ট্ৰাকখনক ডিটেইন কৰা হৈছে ট্ৰাকখনৰ ড্ৰাইভাৰজন পোৱা হোৱা নাই আমি বাকি ফাৰ্ডাৰ ইনভেষ্টিগেশ্যন চলাই আছোঁ আইডেন্টিফাই হৈছে নেকি আইডেন্টিফাই হৈছে মানে ম্যাক্সিমাম মানুহ হৈছে মানে টোটাল আমাৰ 10জনৰ ভিতৰত 3জন পুৰুষ 5গৰাকী মহিলা আৰু 2জন চাইল্ড আৰু তাৰ ভিতৰতে ম্যাক্সিমাম লংগাই টি ষ্টেট পাথাৰকান্দিৰে ৰেচিডেন্স হয় আৰু এজন হৈছে মেডলি টি ষ্টেটৰ আৰু এজন ত্ৰিপুৰাৰ কয়লা চহৰৰ তেখেতে ক'ত পৰা মানে ওলাই আহিছিল ঘটনাটো যেটো সংগঠিত আমি এতিয়াও হেতু কনফাৰ্ম আমি পোৱা নাই কিন্তু আমাৰ মানে ৰিপৰ্ট মতে ছট পূজাৰ কিবা এটা সেলিব্ৰেশনত তেওঁলোকে গৈছিলে তাৰ পৰা ঘূৰি আহি আছিল তেতিয়া এক্সিডেণ্ট হৈছিল ইয়াতে সাধাৰণ জনতা এটা প্ৰশ্ন বাৰে বাৰে উত্থাপন কৰিছে যে এখন সৰু অটো ৰিক্সা 10জন মানুহ কেনেকৈ আহিব পাৰে আৰু তেতিয়া কোনো চেকিং কৰা নাছিল এইটো এতিয়া মানে বাচ্চা আছিলে কাৰণে কেতিয়াবা মানে মাকে বাচ্চাক লৈ পেলাই তেতিয়া 2-এজন বাঢ়ি যাব পাৰে কিন্তু আমি সেইটো আমি কম বয়সৰ লোকক বা যিসকল চালক ইয়াতে দেখিবলৈ পোৱা যায় বিশেষকৈ কৰিমগঞ্জত খুব কম বয়সতে এওঁলোকে চালকৰ আসনত বহে বিভিন্ন সময়ত তেওঁলোকৰ নথিপত্ৰ নাথাকে লাইসেন্স নাথাকে আৰক্ষীৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে যে অলৰেডি চেকিং কৰি থকা হয় হেতু কাৰেন্টলি এটো ইনসিডেন্টত যে তেনেকুৱা হৈছে হেতু আমি একো ক'ব পৰা নাই কাৰণ মানে কোনো ধৰণৰ আমি ডকুমেন্টছ এতিয়া পোৱা নাই এতিয়া কাৰেন্ট আমাৰ প্ৰায়োৰিটি হৈছে PM-টো সোনকালে কৰি পৰিয়ালক যাতে আমি হেণ্ডঅভাৰ কৰিব পাৰোঁ দেখো আজকে আমি এমনি তো ছট পূজা রাত্রে বহু রাত্র করে আমি বাড়িতে গেছি ভোর 7টার সময় আমি বাড়ি থেকে বেরিয়েছি যে দেউলাখাল যাব বলে দেখি আমার ন্যাশনাল হাইওয়ে আমার বৈঠাখাল ঘুষঘরের সামনে আসার পর মানুষের মুখ থেকে শুনতে পাই এখানে অ্যাক্সিডেন্ট হয়েছে তখনই এসে দেখতে পাই দূর থেকে দেখতে পাই রাস্তার মধ্যে এক সারিভাবে 8-10জন মানুষ দেখেই আমি প্রথমেই আমি পাথারকান্দি থানার ওসিকে ফোন করলাম এবং লগে লগে সার্কেল অফিসার ম্যাডামকে ফোন করলাম বিধায়ক মহোদয়কে ফোন করেছি ফোন করে অতি সত্বর এখানে আসার জন্য এবং 108 এবং মেডিকেলের SDMO স্যারকে ফোন করেছি সবাইকে মিলে মোটামুটি এই অবস্থায় আর তো কোনো কিছু করার ক্ষমতা নেই কি গাড়ির মধ্যে সংঘর্ষ হয়েছে কি গাড়ির মধ্যে আমি প্রথমেই দেখেছি একটা সামনে অটোটাও একবারে ভেঙে ঘুরে চুরমার হয়ে গেছে এরপরে কোন গাড়ি কি করেছে না করেছে এটাও আমার জানার এই সময়টা আমার কোনো বুদ্ধি ছিল না কতজন আহত হয়েছে কতজন নিহত হয়েছে 10জন মানুষ ছিল এখানে ফ্ল্যাট অবস্থায় এর মধ্যে একজন একটু নাড়াচাড়া দেখে এরিয়ার মানুষ দুজন আছে আমার
108-এর মধ্যে এই একজন মানুষকে উঠিয়ে দিয়েছে। কতজন নিহত হয়েছে জাগাত 9 জন স্পট ডেথ। এদের পরিচয় জানা গেছে? এদের এখনও পরিচয় জানায়নি, যার কারণে আমরা বিভিন্ন জায়গাতে ফোন করেছি, বিভিন্ন গ্রুপে ফেসবুকের মাধ্যমে ছড়ানো হয়েছে যাতে অতি সত্ত্ব তাদের শনাক্ত করা যায়। আপনারা কোথা থেকে আসছে এরা, কি কোনো খবর? এখন পর্যন্ত কোনো এই ধরনের কোনো আমার কাছে কোনো খবর নেই। যেহেতু একটা অটোতে 5 জনের ক্যাপাসিটি, 10 জনের দিয়ে এই বিষয়টা আপনারা বিস্তারিতভাবে পরবর্তীতে বোঝা যাবে। থৈনাই রকমখা দুজাবাই পনিকা, শালবাই পনিকা, গৌরব দাস, শম্ভু দাস, লালন গোস্বামী, পূজা গৌরা, দেব গৌরা, মঙ্গলিকা কর্মকার, অপু কর্মকার তে অটো ড্রাইভার সাবরি বরকনি বিসিঙ্গ অপু কর্মকারনি তংথাই ত্রিপুরা হাস্টেনি কয়লা শহর আমসায় পাটিমুংনি ইয়াগুল NL01Q0088 মারিনি ট্রাক মালখুংনো কাসুকা পুলিশ আবনি লগে লগে পাটিমুংনি দামসিনি জরানি ইয়াগুল NL01Q0088 মারিনি ট্রাক মালখুংনি মালখুং সনাইনি রমখা বাজারি ছড়া থানানি পুলিশ বিনিমুং জাকির হুসেন তংথাই ত্রিপুরা হাস্টেনি ধর্মনগর আমসায়। ব্যুরো রিপোর্ট চিনি খরাং।